So hello guys, নমস্কাৰ জনাইছো মই হলো ভগুল লোহাৰ আন মিনি ব্লগলৈ স্বাগতম জনাইছো জাস্ট মিনি ব্লগ নহয় মোৰ ঘৰৰ বেক সাইডে দেখিছে ঘৰৰ ভিউ বৰ্তমান ঘৰত আছো এতিয়া নিখা আপোনাৰ 9:38 হৈছে তো আপোনালোকক মই জনাব পাই কি হৈছে যে আজি দিনটো মই জাস্ট ভিডিও কন্টেন্ট মিনি ব্লগ কমিটি একো এটা দিব পৰা নাই যেভাবে সকলোকে ক্ষমা বিচাৰিছো নমস্কাৰ কৰি তো আজি দিনটো জাস্ট অকমান দুপৰীয়া সময় গাটো ধুই দিছিলো সেই অকমান ভাল লাগিছিলে তো জাস্ট আপোনালোকক দুটা মিনি ব্লগ বনাই দিছিলো তাকো ৱাইফে কচু কটা আৰু তামোল গছ খিনি কাটিছিলে সেইখিনি আপোনালোকক মই দেখাবলৈ পাৰিলো আৰু আপোনালোকক মানে কৈছো যে যি সৰু বাচ্চা আছে সৰু বাচ্চা সকলোকে অকমান সাৱধানে থব ঠাণ্ডা পানীত বেছিকৈ উমলিব নিদিব ঠাণ্ডা পানী খাবতো নিদিব এতিয়া মানে এইটো সিজন বৰ্তমান মই পাই গৈছো আজি 2-3 সপ্তাহ আগতে মই বাচ্চাকো ভাতৰাত কাম কৰিছিলো বৰষুণত তিতি অকমান কৰিছিলো আহোঁতেও তিতিছিলো যাওঁতেও তিতিছিলো বাটত আকৌ ভাপকে গৰম ৰ'দটো দি দিয়ে ফ্ৰিজৰ পানী খাওঁ তেনেকৈ বেছিকৈ হ'ল কালি বজাৰত যেনেকুৱা গৰম বজাৰতে নহয় কালি দিনটো মানে বহুত গৰম দিছিলে ফ্ৰিজৰ পানী বটল কিনি খালোঁ নেমু চৰবত খালোঁ বৰফ খালোঁ সেইবোৰ খাই কিনি এতিয়া বৰ্তমান এই নলিলক বিষাইছে জ্বলা-পোৰা কৰি আছে জ্বৰ আৰু এইবোৰ গোটেই গা হাত বিষাইছে বৰ্তমান ৱাইফে নহৰু তেল দি মালিচ কৰি দিছে মানে তো আজি চাগে আপোনালোকে ভিডিঅ'লৈ বাট চাই আছিলে বা বাট নাচাইছিলে ক'ব নোৱাৰিছো কিন্তু মোৰ হিচাপে যেটো ক'ব লাগে মই আপোনালোকক হাজু কৰি কৈছো যে মই আজি দিনটো ভিডিঅ' দিব নোৱাৰিলো আৰু ক্ষমা বিচাৰিছো আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো যদি চাই আছে তো শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰি জনাব যে কেনেকুৱা ধৰণৰ আপোনাক লোকক ভিডিঅ' মই বনাই দিব পাৰিম নমস্কাৰ গুড নাইট বাই বাই